মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম ইউটেনচিলছ মানে পাকঘৰত ব্যৱহাৰ হোৱা কেইটামান সামগ্ৰীৰ নাম। অসমীয়া আৰু ইংৰাজীত। লেটছ ষ্টাৰ্ট। কাঁহী, ইংলিছত প্লেট বুলি কোৱা হয়। চামুচ, ইংলিছত স্পুন। ফুটা চামুচ, ইংৰাজীত যাক কোৱা হয় ফৰ্ক। কাঁহী, প্লেট। চাকনি, কোলেণ্ডাৰ। আটা চালনী, ইংলিছত চিফটাৰ। ছুৰী, ইংলিছত নাইফ। খুন্দনি, ইংলিছত মৰ্টাৰ এণ্ড পেছেল। পিহনা, যাক কয় গ্ৰেটাৰ। ফেটনি, ইংলিছত হুইস্ক বুলি কোৱা হয়। কেৰাহী, ইংলিছত ৱাক। তাৰপিছত পাটি, ইংলিছত বল। বাঢ়নী, ইংলিছত ব্ৰুম। কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।